নমস্কাৰ 2024 বৰ্ষৰ মকৰ ৰাশিৰ টেৰট কাৰ্ড ৰিডিঙৰ গণনাসমূহ দিবলৈ আগবাঢ়িছোঁ 2024 বৰ্ষত মকৰ ৰাশিৰ জাতকসকলে অলপ সাৱধান হৈ চলিলে ভাল আৱেগিক হৈ একো সিদ্ধান্ত নল'ব পৰিয়ালকেন্দ্ৰিক অমিল মতভেদ আদিয়ে যাতে ডাঙৰ ইছ্যুৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি সতৰ্ক থাকিব বন্ধুৰ লগত বাৰ্তালাপ ব্যৱসায়িক মিটিং আদি কৰোঁতে চাই চিতিহে কথা ক'ব জাতিকাসকলে নিজৰ লক্ষ্য পূৰণৰ দিশত অগ্ৰসৰ হ'ব পাৰিব পৰিশ্ৰমৰ ফল লাভ কৰিব এই বৰ্ষত কোনো বিশেষৰ পৰা সঁহাৰি পাব কৰ্মসমূহ নিখুঁতভাৱে সম্পাদন কৰিব পাৰিব প্ৰতিভাসম্পন্নসকলে প্ৰতিভাৰ ক্ষেত্ৰত এক নতুন গতি লাভ কৰিব শিক্ষাৰ্থীসকলৰ একাগ্ৰতা কিছু হ্ৰাস পাব পাৰে লগতে পঢ়া শুনাত কোনো কাৰণত ব্যাঘাত জন্মিব পাৰে অত্যাধিক মানসিক চাপৰ বাবে আপোনাৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ যাতে নপৰে লক্ষ্য ৰাখিব নেতিবাচক বিষয়বোৰৰ পৰা পৰাপক্ষত আঁতৰি থাকিব উপাৰ্জনৰ দিশৰ পৰা এই বৰ্ষটো মকৰ ৰাশিৰ ভালেই দেখা যায় কিন্তু ছেপ্টেম্বৰ মাহত ধনৰ বিনিয়োগ কৰাৰ পৰা নকৰিলে ভাল সন্তানৰ পৰা সুখ পাব যান বাহন ক্ৰয়ৰ যোগ আছে এই বৰ্ষত ধন্যবাদ